ভিউয়ার্স ওয়েলকাম ব্যাক টু মাই চেনেল লায়ন জে ব্লগছ পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ নাহৰকটীয়া চাচনি গাভৰু দলঙৰ ওপৰত। আজিৰ ভিডিঅ'টো পিকনিকৰ ভিডিঅ'ৰ দৰেই আৰু কিন্তু অলপমান বেলেগ হ'ব, গতিকে চাই থাকক কি বেলেগ হয় আৰু আহক আপোনালোক সকলোবিলাক সোমাই আহক মোৰ ভিডিঅ'টোৰ মাজলৈ। গতিকে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বনভোজৰ স্থলীত নতুন বছৰক আদৰাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা। গতিকে চাওকচোন কেনেকুৱা লাগে অনুষ্ঠানটো। বহুত দিনৰ প্ৰশিক্ষণৰ পাছত আজি তেওঁলোকে অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ লৈছে। এয়া মোৰ লগত প্ৰাণ প্ৰতীম দা আছে। প্ৰাণ প্ৰতীম দাৰ পৰা দুষাৰ জানিব বিচাৰিম। প্ৰাণ দা নমস্কাৰ সকলোলৈকে। ইংৰাজী নৱবৰ্ষৰ লগতে আগতে ভোগালী বিহু ওলাই দিছোঁ। আপোনালোকৰ বহুত দিনৰ প্ৰতীক্ষাৰ অন্ত আমি কৈ আছিলোঁ যে এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আজি আপোনালোকৰ যে নয়নৰ চেনেলৰ জৰিয়তে আমি আজি অনুষ্ঠানটো আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ। সেয়া চাওক, আমি আহি আজি অন্তিমখন ধৰিলোঁ। আজি অনুষ্ঠান আমি ইয়াত গাভৰু দলঙৰ ডিঙৰ বালিচৰত শিশুসকলৰ এই অনুষ্ঠান আমি আজি অনুষ্ঠিত কৰিলোঁ। ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। দেখি সকলোফালে ৰাইজ আছে, শিশুসকলে এইটো অনুষ্ঠান অনুষ্ঠিত কৰি আছে। গতিকে আমি আশা কৰিম সমগ্ৰ অসমে গ্ৰহণ কৰিছোঁ। অনুষ্ঠানৰ জৰিয়তে আমি ইয়াত মেছেজ দিব বিচাৰিছোঁ যে নতুন বছৰটোক আমি এনেদৰে আদৰিবৰ বাবে চেষ্টা কৰিছোঁ আৰু সকলোৱে যাতে আমাক সহযোগিতা আগবঢ়াব, নয়নৰ চেনেললৈ ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ এই অনুষ্ঠানটো আপোনালোকে আগুৱাই যাবৰ বাবে বিশেষ প্ৰদান কৰে। ধন্যবাদ প্ৰাণ দা। বাকী চাই ভিডিঅ'টো আৰু যিমানখিনি বাৰু মই দেখা নাই এতিয়া আৰম্ভ হৈছে, গান বাজনাৰ পৰা আৰম্ভ হৈছে, লাহেকৈ ইয়াৰ পিছৰ পৰ্যায়লৈ যাব। গতিকে গোটেই ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে আৰু এয়াই চাই থাকক। রাম 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 কৃষ্ণ
দেখিলে এয়া আছিলে আজিৰ ভিডিঅ'টো গতিকে ভিডিঅ'টো চালেই শেষলৈকে তাৰ বাবে অশেষ ধন্যবাদ যিসকলে চালে আৰু যদি মোৰ চেনেলটোত আপোনালোকে নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কমেণ্ট কৰিলে এটলিষ্ট গম পোৱা যায় ভিডিঅ'বিলাক আচলতে বনাওঁতে কেনেকুৱা হৈছে কি হোৱা নাই গতিকে আজিলৈ তেতিয়াহ'লে ইমানতে সামৰণি মাৰিছোঁ বাই বাই